নমস্কাৰ মই গীতাশ্ৰী আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আসলতে মই আপোনালোকৰ লগত বিহুৰ বজাৰ কৰা আদি কৰি সকলোবিলাক শ্বেয়াৰ কৰিম বুলি ভাবিছিলো, কিন্তু এই কেইদিনত মোৰ অলপ মনটো বেয়া আছিল, অলপ গাটো বেয়া আছিল, সেইকাৰণে আপোনালোকৰ লগত হেয়া বিহু বজাৰৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব নোৱাৰিলো। কিন্তু এতিয়া মই ভাবিছো বিহুত মই কি কৰো কি নকৰো ক'ত যাওঁ সেই সকলোবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু সেয়েহে আজি মই বিহুৰ আগৰ মুহূৰ্তৰ আজি কাইলৈ গৰু বিহু হয়, আজি তাৰ আগ মুহূৰ্তত আপোনালোকৰ লগত ভিডিঅ' শ্বুট কৰি আছো, আপোনালোকৰ লগত কথা পাতিবলৈ আহিছো। এতিয়া ঘৰত সকলোবিলাক কাম কাজ হৈ আছে, ঘৰত কাপোৰ কানি ধুই মেলি সব সেইবিলাক ৰেডি। এতিয়া ঘৰ মহৰা কাৰ্য হৈ আছে, কাৰণ ঘৰবিলাক আজিয়ে মহাৰি মেলি সম্পূৰ্ণ কৰিলেহে কাইলৈ আমি ফ্ৰী হ'ব পাৰিম। এতিয়া কাইলৈ ৰংঘৰ বাকৰিলৈ যোৱাৰ প্ৰস্তুতি চলাইছো, কি হয় দেখা যাওক। তাত সকলোবিলাক কি হয় কি নহয় সকলোবিলাক শ্বেয়াৰ কৰিব চেষ্টা কৰিম, কিন্তু এইটো ভিডিঅ'ত নহ'বও পাৰে, এইটো ৰংঘৰ বাকৰিলৈ যোৱা ভ্লগটো বেলেগ এটাও হ'ব পাৰে। কিন্তু আজি মই কি কৰি আছো বিহুৰ আগদিনা সকলোবিলাক শ্বেয়াৰ কৰি আছো আপোনালোকৰ লগত। যদি আপুনি মোৰ চেনেলটো নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ প্ৰত্যেকটো নতুন ভিডিঅ' আপডেট আপোনালোকে পাই থাকে। আৰু লগতে ভিডিঅ'টো ভাল লাগিছে যদি লাইক আৰু লগতে ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত ক'বলৈ নাপাহৰিব। তেতিয়াহ'লে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিহুৰ কাৰণে তিল পিঠা বনাই আছো, যিহেতু মই যোৱা নাছিলো পিঠা খুন্দিবৰ কাৰণে। মা আৰু খুৰী এগৰাকী গৈছিলে, আমাৰ ঘৰৰ ঢেঁকীটো বেয়া হৈ আছে, সেইকাৰণে ওচৰতে ঢেঁকী পালে তেওঁলোকে তাতে খুন্দিলে। আৰু মই আনন্দ মেলা চাবলৈ গৈছিলো, চকৰি তকৰি উঠিলো, কিন্তু সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিলো, কাৰণ মোৰ ভবাই নাছিলো। মোৰ লগৰ কেইজনী মাতি দিলে, সেইকাৰণে তাত ছাডেনলি যোৱাৰ নিচিনা টাইপৰ হ'ল। আৰু সেইকাৰণে বাকী বিহু আপোনালোকৰ লগত ভ্লগ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, সেইকাৰণে ইয়াত তিলপিঠা বনোৱা ভ্লগটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। বাকী এতিয়া মই তিলপিঠা বনাই আছোঁ, আপোনালোকক দেখাই আছোঁ। ফ্ৰেণ্ডছ, এয়া তিলপিঠা বনাই আছোঁ, প্ৰায় 3-4 কেজি মানৰ হয়। আৰু ইয়াত তিল, এয়া পিঠা আছিলে, আৰু এয়া মই গেছতে বনাই আছোঁ। আৰু এয়া ইমানকেইটা কমপ্লিট কৰিছোঁ। দিনটো ইমানেই ব্যস্ত আছিলোঁ, ধৰক ঘৰ সৰাৰ পৰা মকৰা জাল আঁতৰোৱাৰ পৰা যিখিনি ঘৰত সৰু ডাঙৰ কাম আছে সকলোবিলাক কৰাত ব্যস্ত আছিলোঁ, যিটোৰ কাৰণে আপোনালোকৰ লগত সেইবিলাক শ্বেয়াৰ কৰা নহ'ল। কাৰণ সেইটো সময়ত ভিডিঅ' শ্বুট কৰিবলৈ কোনো মানুহ নাই, নিজকে নিজে মকৰা জাল আঁতৰাম নে ভিডিঅ' শ্বুট কৰিম, সেইকাৰণে সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰা নহ'ল। কিন্তু তাৰ পাছতো মই মোৰ নিজৰ কাইলৈ ৰংঘৰ বাকৰিত বিহু চাব যোৱাৰ কথা ভাবিছোঁ। সেইকাৰণে তাৰ কাৰণে মুগাৰ চিট উলিয়াই পিনে এইবিলাক ইস্ত্ৰি দিলোঁ, সেয়াও আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিলোঁ। বাকী সেইবিলাক চব কমপ্লিট কৰি থৈ দিছোঁ জাপি মেলি, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু কাইলৈ গৰু বিহু, সেই গৰু বিহুৰ কাৰণে আমি 100 এডাল শাক কাইলৈ খোৱা নিয়ম যিটো আছে, 100 এডাল শাক বিচাৰি পোৱাটো খুব সহজ নহয়, কাৰণ অতীতৰ দিনৰ কথা বেলেগ আছিলে। এতিয়া খুব কষ্টৰ কাম, কাৰণ আমাৰ আজিৰ দিনত ধৰক বহুত কম হ'ল সেনেকুৱা, যিহেতু আগৰ দিনৰ নিচিনা এনেকুৱা পাবলৈ নাই। বজাৰখনতো খুব বিচাৰিলোঁ, সেইটো কাৰণে মই গৈছিলোঁ। মই ভাবি থৈছিলোঁ যে ধৰক বিহুৰ আগদিনাখন মই এনেই গধূলি সময়ত যি বজাৰ বহে তাৰ পৰা গৈ আনিম। কেনেকুৱা ধৰণে আনিছোঁ মই আপোনালোকক কওঁ হা। কোনোবা 5 টকা 10 টকা সেনেকৈ কৈ আনিছোঁ, মুঠা মুঠাকৈ। ধৰক এনেকৈ 7-10 বিধমান পালোঁ আৰু বিচাৰি। আৰু ঘৰতো 7-10 বিধমান এনেকৈ পাম বুলি ভাবিছোঁ। বাকী 100 এডাল যে হ'ব তাৰ হেৰি নাই, আৰু সেইকাৰণে 100 এডাল শাক নহ'বগৈ পাৰে। বাকী যি টিখন মিলাই 100 এডাল কৰিবলৈ চেষ্টা কৰিম। তথাপিও 100 এডাল হ'ব জানো, সেয়াও নহ'বই চাগে, আৰু কাৰণ আমাৰবিলাকৰ কাৰণে এইটো অসম্ভৱ। যি কি নহওক, বহুতে কয় ডাঙৰ মানুহে যে 100 এডাল শাক নাখালেও আমলৈ টোপ যদি খাই দিয়া হয় তেতিয়াহ'লে একেটাই কথা হয়। সেয়ে ফ্ৰেণ্ডছ, মই আপোনালোকৰ একো শ্বেয়াৰ কৰিব পৰা নাছিলোঁ, কিন্তু এতিয়া মই বজাৰৰ পৰা আহি পাইছোঁ, সেইকাৰণে ভাবিলোঁ যে অলপ আপোনালোকৰ লগত কথা পাতি লওঁ। এতিয়া মই কেক বনাবলগীয়া আছিলে, কেক আৰু লগতে নিমকি বনাম বুলি ভাবিছোঁ, কাৰণ মই কালজিৰা দিনতে বনালোহেঁতেন, কিন্তু কালজিৰা আনিবলৈ পাহৰি থাকিলোঁ। সেইকাৰণে ভাবিলোঁ যে লৈ আহিম, তেতিয়া একেলগত বনাম। সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ অলপ ধৰক। তাৰপাছত জেতুকাও কিনি আনিছোঁ, যিহেতু আজিকালি আমাৰ ঘৰত জেতুকা নাই, আৰু ওচৰৰ ঘৰ কেইঘৰমানত বিচাৰিলোঁ নাই। এতিয়া সেইকাৰণে জেতুকা কিনি আনিবলগীয়া হৈছে, ডাল এটা। আৰু জেতুকা কিনি আনিছোঁ, এতিয়া জেতুকাও পিচিম, মিক্সিত হওক বা পটাত ক'তে হওক হ'ব, পিচিম। কাৰণ মই প্ৰত্যেকটো বহাগ বিহুতে এহোঁ হাতখনত জেতুকা লওঁ, জেতুকা লৈ খুব বেছি ভাল পাওঁ, আৰু সেয়ে জেতুকা লগাম। তাৰপাছত শুই যাম, কাইলৈ ৰাতিপুৱা বহুত কাম আছে। এয়া মই এতিয়া কেক বনাবলৈ লৈছোঁ। এয়া ময়দা লৈ লৈছোঁ, সকলোখিনি বস্তু একেলগত গোটাই লৈছোঁ। এতিয়া আৰু এইটো এটা খুব নৰ্মেলি এটা চিম্পল কেক বনাম, এগলেছ হয়। মই ইয়াত কণী ব্যৱহাৰ কৰা নাই, ইয়াত গাখীৰেদি বনাইছোঁ খুব চিম্পলকৈ।
কেক ৰেডি হৈ গৈছে আৰু এতিয়া আৰু টিনত ভৰাব লাগে আৰু বেক কৰিব লাগে কেক ৰেডি হ'ব এতিয়া কেকটো বনাবৰ কাৰণে এয়া মই কুকাৰটো পাতি থৈছোঁ তাত অলপ বালি দি দিছোঁ তাৰপিছত আমি কেকটো দি পিনে প্ৰায় 40 মিনিটলৈকে মানে ধৰক 40 মিনিটমানলৈকে ইয়াক মানে বনাব লাগিব তাৰপিছত আৰু হৈ যাব আৰু লগতে কেকটো যেতিয়া বনি থাকিব তাৰ লগতে মই নিমকিও বনাম বুলি ভাবিছোঁ কাৰণ সোনকালে মানে যিখিনি কাম কৰি মানে সমাপ্ত দিওঁ বুলি ভাবিছোঁ তাৰপিছত মই মিক্সিত খুন্দিম জেতুকা কাৰণ মানে কেঁচা ঘৰটোত আছে পটাখনত পিচিলে এইবিলাক আৰু ধৰক বহুত দেৰি হ'বগৈ সেইকাৰণে ভাবিছোঁ যে মিক্সিত খুন্দিম তেতিয়া সোনকালে হৈ যাব আৰু বেছি ধুনীয়াকৈ পিছন যাব আৰু তাৰপিছত খানা চানা খাই আৰু শুমগৈ আৰু কাইলৈ সোনকালে উঠিব লাগিব কাৰণ পৰহিলৈ বিহু হয় আমাৰ কিন্তু কাইলৈ গৰু বিহু হয় বহুত কাম আছে ঘৰত কুকাৰটো গৰম হৈ আহিছে আৰু এতিয়া মই কেকটো দি দিওঁ এই যে বিহুৰ আগদিনা এনেকৈ আমি জেতুকা চিঙি পিচি হাতত বোলাওঁ পিছদিনা তাৰ ৰং যি ধুনীয়া আহে নাই আচলতে সেয়া আবেগ আৰু সুখে বেলেগ মানে সেয়া হেঁপাহে বেলেগ এয়া কেকটো বনাই হৈ গ'ল ইয়াৰ কেকটো বনোৱাৰ পাছৰ ফুলি অহাৰ ফটোখন দেখাইছোঁ আৰু এয়া নিমকিও বনাই পেলালোঁ কিন্তু দুৰ্ভাগ্যবশতঃ মই ভিডিঅ'টো শ্বেয়াৰ কৰিব নোৱাৰিলোঁ ইয়াৰ পাছত মই ইয়াৰ জেতুকাও পিচি কমপ্লিট কৰি ল'লোঁ আৰু দুখৰ কথা এইটো যে জেতুকা হাতত থকাৰ কাৰণে ভিডিঅ' শ্বুট কৰিব নোৱাৰিলোঁ অলপ আগতে কেক বনি ৰেডি হ'ল তাৰ ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ অলপ বেছিকৈ ফুলি হ'ল কেকটো কিন্তু বাকী ভালেই আছিলে আৰু নিমকি বনোৱা সময়ত মই মানে খুব বেছি দেৰি হৈ গ'ল সেইকাৰণে আপোনালোকৰ লগত নিমকি বনোৱা সেইটো সময় মানে শ্বেয়াৰ কৰিব নোৱাৰিলোঁ যিহেতু দেৰি হৈ আহিছিলে সেইকাৰণে আপোনালোকৰ লগত একো সেইটো পাছত আৰু কথা আৰু শ্বেয়াৰ কৰিব নোৱাৰিলোঁ একো আপোনালোকৰ লগত কথাও পাতিব নোৱাৰিলোঁ তাৰপিছতে মই জেতুকা লগালোঁ হাতত তাৰপিছত জেতুকা লগাই পিনে আৰু ভিডিঅ' শ্বুট কৰিব নোৱাৰিলোঁ আৰু সোমাই আহকচোন আপুনি সোমাই আহক মা ভিতৰতে আছে আপুনি বহক জেতুকা লগোৱাৰ কাৰণে ভিডিঅ' শ্বুট কৰিব নোৱাৰিলোঁ তাৰপিছত টোপনি ধৰিলে শুই গ'লোঁ আৰু এতিয়া সেইকাৰণে ৰাতিপুৱা মই আপোনালোকৰ লগত কথা পাতিছোঁ যে ভিডিঅ'টো যিহেতু আৰম্ভ কৰিলোঁ এতিয়া শেষটোতো কৰিবই লাগিব বাকী সেয়ে মানে আপোনালোকৰ লগত বাকী একো শ্বেয়াৰ কৰিব নোৱাৰিলোঁ কিন্তু আজি বিহুৰ সকলোবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিব চেষ্টা কৰিম কিন্তু সেইটো বেলেগ এটা ভ্লগত শ্বেয়াৰ কৰিম আজিৰ ভ্লগটো ইমানতে সমাপ্তি ঘটাইছোঁ কাৰণ এইটো ইতিমধ্যে বহুত বেছি দীঘল হৈ গ'ল সেইকাৰণে আপোনালোকলৈ সকলোলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা থাকিলে ঠিক আছে তেতিয়াহ'লে আজি এই ভ্লগটো ইমানতে সমাপ্তি ঘটাইছোঁ আপোনালোকক পুনৰ লগ পাম মোৰ নেক্সট ভ্লগত তেতিয়ালৈকে ভালকৈ থাকক সুখী থাকক সুস্থ থাকক বাই বাই